Good afternoon, ছাত্ৰ-ছাত্ৰী সকল। আজি মই তোমালোকক অসমীয়া যেটো ঐচ্ছিক অসমীয়া বা এডভান্স আসামিজ তাৰ সিলেবাসটোৰ বিষয়ে কম যেহেতু আজি তোমালোকক আজি ক্লাছটোৰ প্ৰথম মই কৰিছো গতিকে আজি ক্লাছটো তোমালোকৰ যিখিনি তোমালোকৰ সিলেবাস আছে সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিম যে তোমালোকৰ কি আছে সিলেবাসত আছে যে তোমালোকৰ যেটো সূচীপত্ৰ তাত আছে তোমালোকৰ কবিতাংশ গদ্যাংশ এখন নাটক তাৰ পিছতে আছে তোমালোকৰ ছন্দ তাৰ পিছতে ছুটি গল্প আছে তাৰ পিছত তোমালোকৰ কি আছে যে অসমীয়া সাহিত্যৰ সমালোচনা আছে যে প্ৰথমতে তোমালোকৰ কবিতাংখন আছে প্ৰহ্লাদ চৰিত তাৰ পিছতে শিৱৰ কৃষি কৰ্ম প্ৰিয়তমাৰ চিঠি তাৰ পিছত আছে পানেখৈ তাৰ পিছত আছে পছুৱাৰ ডাক আৰু চমুৰাই এইকেইটা হল তোমাৰ কবিতা তোমালোকৰ এখিনি কবিতা তাৰ পিছত তোমালোকৰ গদ্যাংশত আছে শংকৰদেৱৰ বাল্যকাল তাৰ পিছত আছে ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা তাৰ পিছত আছে অংকীয়া নাটত ৰসৰ বিচাৰ তাৰ পিছত তোমালোকৰ যেটো ইউনিট 3 তাত তোমালোকৰ আছে নাটক সেইখন হল টিকেন্দ্ৰজিৎ সেই টিকেন্দ্ৰজিৎ নাটকখনৰ নাট্যকাৰ হল অতুল চন্দ্ৰ হাজৰিকা তাৰ পিছত তোমালোকৰ আছে ছুটি গল্প যীশু খ্ৰীষ্টৰ ছবি এটোৰ গল্পকাৰ সৈয়দ আব্দুল মালিক আৰু 2 নম্বৰ আছে ভ্ৰষ্ট লগ্ন এটোৰ লেখিকা হৈছে ছুটি গল্পটোৰ নিৰুপমা বৰগোহাঁই তাৰ পিছত তোমালোকৰ সাহিত্য সমালোচনা আছে সেইখিনি হৈছে কবিতা আৰু নাটক তাৰ পিছত তোমালোকৰ আছে ছন্দ যে ছন্দৰ সংজ্ঞা অক্ষৰ মাত্ৰা জ্যোতি পৰ্ব চৰণ স্তবক পদ বা পয়াৰ ঝুমুৰি কুসুমমালা দুলৰি ছবি লেছাৰী ছন্দ এইখিনি তোমালোকৰ কি যে ছন্দৰ বিষয়বস্তু এইখিনি আছে তোমালোকৰ মানে তোমালোকৰ যিখিনি সিলেবাস তাৰ অন্তৰ্গত তাৰ পিছত 7 নম্বৰত আছে অসমীয়া সাহিত্যৰ বুৰঞ্জী যে সেইখিনি কি হৈছে 1889 ৰ পৰা 1940 সেই সময়ছোৱাৰ অসমীয়া কবিতা আৰু নাটকৰ তোমালোকে কি কৰিব লাগিব পৰিচয় দিব লাগিব এইখিনি হল তোমালোকৰ মূল মানে যিখিনি তোমালোকৰ সিলেবাস খিনি এতিয়া মই তোমালোকক যেটো শংকৰদেৱৰ বাল্যকাল তাৰ বিষয়ে আজি কিছু কথা আলোচনা কৰিম যেহেতু গুটেইটো বিস্তৰভাৱে ইয়াত আলোচনা কৰাটো আমাৰ সম্ভৱ নহয় গতিকে মই তোমালোকক কিছু আভাসে দিবলৈ যত্ন কৰিম যে এই পাঠটো লোৱা হৈছে কথাগুৰু চৰিতৰ পৰা যে কথাগুৰু চৰিতনো কি হয়নে আমি হয়তো তাৰ আগতে কথাগুৰু চৰিতৰ বিষয়ে শুনা নাছিলো যেনেকৈ তোমালোকে বুৰঞ্জী পঢ়িছা বা বুৰঞ্জীৰ কথা শুনিছা বুৰঞ্জীত কি কৰা হয় ৰজা মহাৰাজা সকলৰ কথাবোৰ কি হয় লিপিবদ্ধ হৈ থাকে ঠিক তেনেকৈ কথাগুৰু চৰিতত কি হৈছিল যে মধ্যযুগৰ অসমীয়া চৰিত